বোৱাৰী, তুমি আহিলা বোৱাৰী? দেউতা, মই আহিলোঁ। কিবা নিবলৈ অহা নাই, মই কিবা বিচাৰিহে আহিছোঁ। নব, দেউতাই মোক আহিবলৈ বাধা দিছিল। মইহে পিছে আহিছোঁ। তোমালোকে যদি খেদি দিয়া মই যাবলৈ বাধ্য হ'ম। মই পিছে আকৌ থাকিম বুলিহে আহিছোঁ। জোনালী, তুমি? আছোঁ নহয়নে মই দিগন্ত? এনেকুৱা লগা নাইনে? শেনটো হৈ ওলাই গৈছিলোঁ, ফেঁচাটো হৈ উভতি আহিছোঁ। আচলতে যিয়ে নাভাবা কিয় এটা বৰ ডাঙৰ খবৰ আছে জানা। এই খবৰটো তোমালোকক নিদিলে মোক পাপে চুব। কি খবৰ বোৱাৰী? যথেষ্ট ডাঙৰে মা খবৰটো। নিয়মতে সেই খবৰটো পোৱাৰ আগতে হয়তো মই ৰেলৰ আগত নহয়তো নদীৰ পানীত জঁপিয়াই মৰিব লাগিছিল। কিন্তু সিমানখিনি কৰাৰ মোৰ সাহস নহ'ল। সেইকাৰণে আকৌ এইখন ঘৰতে জঁপিয়াই মৰিবলৈ আহিছোঁ। বুজিছোঁ, তোমাৰ দেউতাৰে চাগে আমাৰ বিবাহ বিচ্ছেদ বিচাৰিছে। তুমি চাগে মানি ল'ব পৰা নাই। বিয়ই এইবোৰ কৰিলে কিন্তু মই মানি নলওঁ। উকিলক এনেকৈ শিকাম বুজাম যাতে কোনেও এটা শব্দ ক'ব নোৱাৰিব। কেতিয়াবা ক'ৰবাত মনোমালিন্য হ'ব পাৰে, সেইবুলি বিবাহ বিচ্ছেদৰ ফালে যাব নালাগে বোৱাৰী। ঘৰখনৰো মান সন্মানৰ কথা আছে দিয়াচোন। ভুল হয়তো হ'ব পাৰে, সৰু বুলি মাফ কৰি দিয়া না নব। জোনালী, মই কথা দিছোঁ, তুমি যি কোৱা সেইটোৱেই হ'ব। যেনেকৈ বিচৰা তেনেকৈ হ'ব, কেৱল ডিভোৰ্চ নিবিচাৰিবা। মই হাতযোৰ কৰিছোঁ, মোক এৰি নাযাবা। কি আবুল তাবুলবোৰ বকি আছা তুমি? কি আবুল তাবুল বকি আছা? মই তোমাৰ পৰা ডিভোৰ্চ বিচাৰিম। আৰে এবাৰ কপালখনলৈ চোৱা না। তুমি ওচৰত নাই, তথাপিতো কপালখন কিমান ৰঙা কৰি ৰাখিছোঁ। আৰু এই কম দিনতেই হেনো মোৰ সেই সেন্দুৰখিনি দুহাতেৰে ল'ব নোৱাৰা হ'ম। তেতিয়া মই তাক চিঞৰি চিঞৰি ক'ম, আহ না মোৰ সেন্দুৰখিনি ঘঁহি দে না। পিয়াহ লাগিব, কণ্ঠ শুকাই যাব। তেতিয়া আকৌ কান্দিব লাগিব, মোক পানী অকণমান কোনোবাই দে না। ৰুমৰ ভিতৰত সোমাই উশাহ নিশাহ বন্ধ হৈ নোহোৱা যেন লাগিব। বিচনাত বহি চিঞৰিব লাগিব, কোনোবাই বাহিৰখন মোক এবাৰ অকণমান দেখাই দে না। এইবোৰ তুমি কি কৈ আছা নব? সেই কোনোবাজন তোমাৰ বাহিৰে আন কোন হ'ব পাৰে জয়ন্ত? তোমাৰ বাহিৰে কোনে মোক এই সকলোবোৰ কৰিব? আৰু তোমাৰ বাহিৰে মোক গাত হাত থৈ ক'ব, তুমি অন্ধ নহয় জোনালী, তুমি অন্ধ নহয়। অন্ধ? দিগন্ত, খুব বেছি ছমাহতে বোলে মই অন্ধ হৈ যাব জয়ন্ত। মোৰ চকুৱে একো নেদেখা হৈ যাব জয়ন্ত। তুমি এইবোৰ কি কৈ আছা বোৱাৰী? কি তুমি অন্ধ হ'বা? ডক্তৰে কৈছে এই বেমাৰটোৰ বোলে কোনো দৰৱেই নাই। সেইকাৰণে আকৌ আহিছোঁ দৌৰি আপোনালোকৰ ওচৰলৈ। যিমান দিন পৃথিৱীখন দেখিলোঁ বৰ শুকান, বৰ নীৰৱ যেন দেখিলোঁ। কিন্তু মই জানো পৃথিৱীখন ইমান শুকান, ইমান নীৰৱ নহয়। মৰমেৰে জীপাল হৈ নথকা হ'লে এই পৃথিৱীখন ইমানবোৰ মানুহ, ইমান জীৱ জন্তু বসবাস কৰিব নোৱাৰিলেহেঁতেন। নেদেখাৰ হোৱাৰ আগতে এই ধুনীয়া পৃথিৱীখন এবাৰ চাই যাব বিচাৰোঁ। মই এবাৰ চাই যাব বিচাৰোঁ। চব কোলা হৈ যোৱাৰ আগে নিজেই এবাৰ টিকটিকিয়া ৰঙা হৈ যাব বিচাৰোঁ। উপহাৰ বোলে খুজি ল'ব নাপায়। মই কিন্তু আজি আপোনালোকৰ আগত ভিক্ষা খুজিছোঁ। সেই ধুনীয়া পৃথিৱীখন এবাৰ উপহাৰ দিয়ক। মোৰ এই শেষ আশাকণ পূৰণ কৰক।
নাকান্দিবা বোৱাৰী, তুমি যি বিচাৰা সেয়া তুমি পাবা। এই ঘৰখনৰ মুৰব্বী হিচাপে কথা দিছোঁ তোমাক। এন্ধাৰ মাজলৈ যোৱাৰ আগতে বহুত পোহৰ দি পঠাম তোমাক। ইমান ধুনীয়া পৃথিৱী এখন উপহাৰ দিম তোমাক। যে এন্ধাৰৰ মাজতো তুমি মুখত এটুকুৰা হাঁহি লৈ জীয়াই থাকিবা বোৱাৰী, তুমি জীয়াই থাকিবা। দেউতা, দেউতা, আমি আটাই আজিৰ পৰা এই মুহূৰ্তৰ পৰা সুখী কৰাৰ বাহিৰে আমাৰ আৰু আন লক্ষ্য হ'ব নোৱাৰে। বহু কষ্ট দিছোঁ আমি তাইক, এতিয়া পৰাস্ত কৰাৰ সময়। ব'লা বোৱাৰী, ভিতৰত ব'লা।